Hello everyone, সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো এটা বায়োগ্ৰাফি ভিডিঅ' হ'বলৈ গৈ আছে। গতিকে এই বায়োগ্ৰাফি ভিডিঅ'টো কাৰ হ'বলৈ গৈ আছে নিশ্চয় আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে। ৰং টিভিৰ সম্প্ৰচাৰিত হৈ থকা আৰু অতিকৈ জনপ্ৰিয় হৈ পৰা ধাৰাবাহিক বৰষুণ আৰু সেই বৰষুণ ধাৰাবাহিকখনতে অংশুমানৰ চৰিত্ৰটিত অভিনয় কৰি থকা অভিনেতাজননো প্ৰকৃততে কোন হয়, তেওঁৰ ঘৰ ক'ত, তেওঁৰ শিক্ষাগত অৰ্হতা কিমান, তেওঁ এক্টিঙৰ সৈতে কেনেকৈ জড়িত, এই গোটেইবিলাক তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে ভাল পালে তেনেহ'লে শেষত আপোনালোকৰ মন্তব্যসমূহ কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰেই নাপাহৰিব। বৰষুণ ধাৰাবাহিকখনত অংশুমানৰ চৰিত্ৰটিত অভিনয় কৰি থকা অভিনেতাজনৰ প্ৰকৃত নামটো হৈছে ধ্ৰুৱ কাশ্যপ। ধ্ৰুৱ কাশ্যপৰ ঘৰ হৈছে গহপুৰত। তেওঁৰ বাৰ্থডে হৈছে 1 ডিচেম্বৰত। ধ্ৰুৱৰ পৰিয়ালত মাক দেউতাক আৰু তেখেতৰ এগৰাকী ভনীয়েক আছে। ভনীয়েকক বৰ্তমান বিয়া দিয়া হৈছে। এতিয়া যদি তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ যাওঁ তেনেহ'লে তেওঁ পঢ়া শুনা গহপুৰৰ পৰাই কৰে আৰু তেওঁ গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিছে গহপুৰৰ পৰাই। তাৰ পাছত গ্ৰেজুৱেশ্যন কমপ্লিট কৰি 2011 চনত তেওঁ গুৱাহাটীলৈ আহি এক্টিঙৰ কোৰ্চ কৰে। তেওঁ সৰুৰে পৰাই এক্টিঙৰ লগত জড়িত হৈ আছিল আৰু তেওঁ খুব ধুনীয়া গানো গাইছিল। গতিকে তেওঁ এক্টিং আৰু গান দুয়োটা ক্ষেত্ৰতেই সমানেই জড়িত আৰু অল অভাৰ ইণ্ডিয়াত এতিয়ালৈকে তেওঁ বহুতো নাটক কৰিছে। তেওঁ প্ৰথমবাৰৰ বাবে ৰহেদৈ নামৰ এখন চিডিত অভিনয় কৰিছিল আৰু তেওঁ এটা গানৰ জৰিয়তে অৰ্থাৎ মিউজিক ভিডিঅ' এটাৰ জৰিয়তে তেওঁ জনপ্ৰিয় হৈ পৰিছিল অসমবাসী ৰাইজৰ মাজত। সেই গীতটো আপোনালোকেও নিশ্চয় শুনিছেই চাগে আৰু সেই জনপ্ৰিয় গীতটি হৈছে তুমি জিলিকি জিলিকি থকা। আপোনালোকৰ বাৰু কাৰ কাৰ সেই গীতটি প্ৰিয় বাৰু তলত কমেণ্ট কৰি জনাবচোন। এতিয়ালৈকে যদি ক'বলৈ যাওঁ তেনেহ'লে তেওঁ 500তকৈও অধিক মিউজিক ভিডিঅ'ত অভিনয় কৰি অসমবাসী ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। তেওঁ অভিনয় কৰা কেইটামান জনপ্ৰিয় মিউজিক ভিডিঅ' হৈছে বগী বগী ছোৱালী, মৰম বাহে, বিলাতী দৰা, আমি গাঁৱলীয়া আৰু বহুতো। ধ্ৰুৱ কাশ্যপৰ দেউতাকৰ নামটো হৈছে ডম্বৰু বৰা আৰু মাকৰ নামটো হৈছে সৰুমাই বৰা। ধ্ৰুৱ কাশ্যপৰ নিকনেম হৈছে মাইনা। ধ্ৰুৱ কাশ্যপে এতিয়ালৈকে বহুতো অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত তেওঁ অভিনয় কৰা কেইখনমান জনপ্ৰিয় ধাৰাবাহিক হৈছে এনেকৈ ভাগেনে সপোন, কাদম্বিনী আৰু ৰিচেণ্টলি তেওঁ বৃন্দাবন নামৰ ধাৰাবাহিকখনত অভিনয় কৰিছিলে। আপোনালোকৰ বাৰু কোনে কোনে ধ্ৰুৱ কাশ্যপৰ অভিনয় চাই ভাল পায় আৰু বৰ্তমানতো তেওঁ বৰষুণ ধাৰাবাহিকখনত অংশুমানৰ চৰিত্ৰটিত অভিনয় কৰি আছে। গতিকে আপোনালোকে অংশুমান অৰ্থাৎ ধ্ৰুৱ কাশ্যপৰ অভিনয় চাই কেনেকুৱা পায় মোক তলত কমেণ্ট কৰি জনাব আৰু তেওঁৰ বিষয়ে যদি জানি ভাল পালে আৰু বৰষুণ ধাৰাবাহিকখনো যদি আপোনালোকে চাই সঁচাকৈয়ে ভাল পায় তেনেহ'লে প্লিজ আমাৰ ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকৰ প্ৰমোসমূহৰ উপৰিও অভিনেতা অভিনেত্ৰীসকলৰ যদি বায়োগ্ৰাফি ভিডিঅ' চাব বিচাৰে তেনেহ'লে চেনেলটি আজিয়েই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব। থেংক ইউ।